Hello friends, welcome to my channel New BIJAY Assam. মই বিজয় আপোনালোকৰ বাবে লৈ আহিছো 10টা ইম্পৰ্টেন্ট জিকে কোৱেশ্চন আনসাৰ। বৰ্তমান অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি বিজ্ঞাপন ওলাইছে। সেই চাকৰিবোৰৰ ইন্টাৰভিউ এক্সাম আদিৰ বাবে এই ভিডিওটো সহায়ক হ'ব আৰু এনে ধৰণৰ প্ৰশ্ন উত্তৰবোৰ ছাত্ৰ-ছাত্ৰীসকলেও জানি থোৱাটো দৰকাৰী। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰটো হৈছে সৰোজিনী নাইডু। 2 নম্বৰ প্ৰশ্নটো হৈছে কাক ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়? উত্তৰটো হৈছে বি.আৰ. আম্বেদকাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থলৰ নাম কি? উত্তৰটো হৈছে মানস সৰোবৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম গ্ৰন্থৰ নাম কি? উত্তৰটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। 5 নম্বৰটো হৈছে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰটো হৈছে জয়মতী। আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিওটো লাইক কৰি দিব আৰু কমেন্ট এটা কৰি দিব। 6 নম্বৰটো হৈছে কোনটো গ্ৰহ ৰঙা গ্ৰহ বুলি কোৱা হয়? উত্তৰটো হৈছে মংগল গ্ৰহ। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। 8 নম্বৰ প্ৰশ্নটো হৈছে সেউজ বিপ্লৱৰ সৈতে জড়িত ভাৰতীয় বিজ্ঞানীজন কোন? উত্তৰ হৈছে এম.এছ. স্বামীনাথন। 9 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে বল্লভভাই পেটেল। 10 নম্বৰটো হৈছে ভাৰতীয় সৈন্য বাহিনীৰ কোনজন সৈনিকক প্ৰথমে পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে মেজৰ সোমনাথ শৰ্মা। আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? আপোনালোকে কমেন্ট কৰি উত্তৰটো জনাব। আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছোঁ। জয় অসম, জয় হিন্দ।